হেল্ল' বন্ধুসকল, ৰাতিপুৱাৰ সম্ভাষণ জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আজি থাম্বনেইলখন চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আজি মোৰ ল'ৰাটোৰ জন্মদিন। আজি 5 বছৰ সম্পূৰ্ণ হ'ল বেটাৰ। আৰু সকলোৱে আশীৰ্বাদ কৰিব সি যাতে ভালে কুশলে থাকে। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। দিনটোত কি কৰোঁ মই দেখুৱাই থাকিম। আৰু বাৰ্থডে পতা নাই, এনেই নিয়ম এটাহে কৰিছোঁ মই। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভালে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু মই ৰাস্তাৰ ফালে আহি আছোঁ, মানে বিশেষ কাম এটাত। ক'ত আহি আছোঁ আপোনালোকক জনাই নাই। আৰু বৰষুণটো এৰাই নাই, দেখিছেনে? বৰষুণটো মানে নেৰিলেও বিপদ, এৰিলেও বিপদ। আৰু ঠাণ্ডা বতৰ ভালে লাগিছে, বৰষুণ দি আছে, কিন্তু চবফালে যে বানপানী হৈছে সেইবাবে মানুহবিলাকৰ ইমান অসুবিধা হৈছে, দেখিছেনে? সেইকাৰণে মানে বৰষুণটো এৰিব লাগে। হাতত কিবা কিবি আনিছোঁ। এইফালে ৰাতিপুৱাৰ কামত লাগি গৈছোঁ, পূৰা ঘৰ চাফা কৰাত। ঘৰ সাৰিলোঁ, এতিয়া মুচি আছোঁ, বাচন ধুলোঁ। এতিয়া গা ধুবলৈ যাম। বৰষুণটো এৰাই নাই, বৰষুণ দিয়ে আছে পূৰা বাহিৰত। গা চা ধুই আহিলোঁ। এতিয়া কাম আছে। এতিয়া পূজাৰ বস্তুবিলাক মানে ৰেডি কৰোঁ। শৰাই এখন দিম মন্দিৰত, ঘৰৰ মন্দিৰতে। ইমান বৰষুণ দি আছে, বৰষুণ এতিয়ালৈকে এৰাই নাই। এইটো বেটা বাৰ্থডে বয় আমাৰ। কৈ দিয়া আজি মোৰ বাৰ্থডে বুলি। সকলোৱে আশীৰ্বাদ কৰিব। কৈ দিয়া আকৌ। সকলোৱে আশীৰ্বাদ কৰিবা। ভালে কুশলে থাকিবলৈ। ভালে কুশলে থাকিবলৈ। ইমান ডাঙৰ হ'ল, শিকাই দিব লগা হৈছে তাক কথাখিনি। আৰু আমাৰ মাৰ ভিডিঅ'বোৰ চাই থাকিবা কোৱা আকৌ। আৰু মাৰ ভিডিঅ'বোৰ চাই থাকিবা। ভাল লাগিলে লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিবা। হেপী বাৰ্থডে ন আজি। মই কামবিলাক কৰি লওঁ এতিয়া শৰাই এখন পাতি লওঁ। এইফালে চাদৰ মেখেলা এযোৰ পিন্ধি লৈছোঁ পটাপট। বৰষুণ এৰাই নাই, পূৰা বৰষুণ দি আছে। এইফালে মোৰ পূজা দিয়া হৈ গ'ল। এইফালে শৰাইখন পাতি দিলোঁ এনেদৰে। নাজানো আৰু শৰাই কেনেদৰে পাতে, এনেকৈ সৰু সুৰাকৈ পাতি দিছোঁ। তলতে এইবোৰ ধুই ধাই ধুনীয়াকৈ ফল মূলবিলাক থৈ দিছোঁ। এতিয়া শৰাই চৰাই দি মেলি লৈ মই ব্ৰেড খাই আছোঁ। ভাত নাখাওঁ আজি। এইফালে এতিয়া মই পায়স বনাব লৈছোঁ। পায়স বনাই লওঁ। কুকাৰতে বনাম মই পায়সটো, তেতিয়া মানে সোনকালে হ'ব। এইফালে বাপেক পুতেক বেলুন লগাই আছে। বেটাৰ আজি খুব আনন্দ, নিজৰ বাৰ্থডে কেক কাটিব পাম বুলি। বাৰ্থডেটো ডাঙৰকৈ পাতিব নোৱাৰিলোঁ, তাৰ কাৰণে সৰু সুৰাকৈ হ'লেও নিয়মটো তাৰ বাবেই কৰি দিছোঁ, যাতে সি অলপ আনন্দ পাওক মনটোতে। এইফালে মোৰ পায়স হৈ গ'ল ৰেডি। আজি মই কুকাৰতে বনালোঁ। আৰু কেতিয়াবা পায়সৰ ৰেচিপি লাগিলে মই আপোনালোকক দিম বাৰু। আজি বনাবলৈ সময় নাই মানে ভিডিঅ'টো কৰিবলৈ। এইফালে এতিয়া কেক আনিব যাব ওলাইছোঁ। কেকটো আনি লওঁগৈ, তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ। আৰু কেকটো যদি আগতীয়াকৈ আনি থৈ দিওঁ মানে বেয়া হৈ যাব, কাৰণ আমাৰ ফ্ৰিজ নাই। সেইবাবে এতিয়া যাওঁ আনিবলৈ। আনি লগে লগে কাটিম আৰু। এইফালে কেকৰ দোকান আহি পাই গ'লোহি। কেকটো মই অৰ্ডাৰ দি যোৱা নাছিলোঁ, কাৰণ ইয়াত ৰেডিমেড কেক পোৱা যায়।
এইফালে কেক চেক লোৱা হৈ গ'ল লখৰাত ল'ব আহিছিলোঁ লৈ ল'লি এইফালে অলপ গাহৰি মাংস লৈ লৈছোঁ এইফালে এইটো কেক আনিলোঁ চিম্পুলকৈ ডৰেমন বেটাৰ বোলে পচন্দ হ'ল এইটো লৈ আহিলোঁ এতিয়া কাটি দিম এইফালে এতিয়া কেক কটাৰ সময় হৈ গৈছে ওচৰৰ বাইদেউহঁতে আহিছে পুলপুলি কাৰ বাৰ্থডে আজি বিভু দাদাৰ এইফালে আমাৰ মৃন্ময় আহিছে ফ্ৰেণ্ড মহে খাইছিলোঁ বাইদেউ এক আৰু কেক চেক কটা হৈ গ'ল এইফালে গালত কেক লাগিয়ে আছে এইফালে মই মাংস বনাই আছোঁ গাহৰি ভণ্টিহঁতে মানে আজি অহা কথা আছিলে নাহিলে সিহঁতৰ আলহী আহিলে মানে ভণ্টিৰ শাহুৱে গাইছে বৰমাই সেইকাৰণে ভণ্টিৰ হাজবেণ্ড আহিব এতিয়া সেই গতিকে মাংস বনাই আছোঁ আৰু অথনি যে আনিছিলোঁ গাহৰি মাংসখিনি বাৰ্থডে স্পেচিয়েল বুলি আৰু কিনো গাহৰি মাংসকে খাম সকলো বাইদেউ ভণ্টি খুৰীহঁতক মই চাহ তাহ খুৱাই ধুনীয়াকৈ প্ৰসাদ চকাত দি পঠিয়ালোঁ আৰু এতিয়া মই বনাই আছোঁ গাহৰি আৰু গাহৰিখিনি আজি বাঁহৰ গাজৰ লগত বনাম কাৰ কাৰ প্ৰিয় মোক কমেণ্ট এটা কৰি জনাবচোন আমাৰ কিন্তু গাহৰি খুবেই প্ৰিয় এইয়া বেটা অলপ কিতাপ পঢ়িলে বাৰ্থডে খতম ন অঁ পুৰা ফূৰ্তি আৰু ন কি পঢ়িছিলা পিলতে হালিছে এটা পিছো আৰু সাবন থৈছো হয় নেকি আৰু বেলেগ ফেলক পঢ়া নাই থৈ দিয়া টিভি লগাই দিব আৰু বেটা গিফ্ট এটা পাইছে এইটো কি গিফ্ট পালা চকলেট তাৰ ফ্ৰেণ্ডে দিছে চকলেট ভাত পানী খাই মেলি আজৰি হ'লোঁ এতিয়া আহিলে ভণ্টিৰ মানুহজন পানী খুৱাই বুৱাই পঠিয়ালোঁ ভণ্টিহঁতলৈও কেক চেক বান্ধি ধুনীয়াকৈ দি পঠিয়ালোঁ আৰু এতিয়া বাচন ধুই লওঁ মই বাচন মই ভিতৰতে ধুওঁ ডাবৰত কাৰণ আমাৰ পিছফালে মানে কুঁৱাপাৰলৈ এপাক যাবগৈ লাগে সেইবাবে মানে বহুত দূৰ হৈ যায় মই ৰাতিও ইয়াতে ধুওঁ আৰু দিনতো ইয়াতে ধুওঁ প্ৰায়ভাগ কেতিয়াবা কাচিত মানে পিছফালে বাচন ধুবলৈ যাওঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আজিলৈ বাই বাই গুড নাইট জনাইছোঁ সকলোকে শুভৰাত্ৰি আকৌ নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ আৰু যোনে যোনে মোৰ ভিডিঅ'টো শেষলৈকে চালে সকলোকে ধন্যবাদ জনালোঁ